Hello everyone, Midismita Blogger Anita Videole আপোনালোকক স্বাগতম জনাইছো আৰু সকলোকে দুৰ্গা পূজা শুভেচ্ছা জনালো হেপী দুৰ্গা পূজা আৰু আমি আজি যাবলৈ ওলাইছো ঘৰলৈ মাজুলীৰ পৰা গোলাঘাট আৰু ভাবিছো আপোনালোকক লৈ যাওঁ এই যাত্ৰাটো মাজুলীৰ পৰা গোলাঘাটৰ যাত্ৰাটোত বলকচোন আমাৰ লগত আপোনালোকো এয়া আমি ঘাটলৈ আহি আছো আপোনাৰ এটো বনগাঁও ৰোড আহি আছো যাম আজি আমি যাম ৰ'পেক্সত দেখাম আজি ৰ'পেক্সন কিমান ডাঙৰ ময়ো দেখা নাই আজি দেখিম প্ৰথম আৰু এপিনে যায় সামগ্ৰী হটলে যাব পাৰি আৰু এপিনে এতিয়া আমি হটলে যাম যোৰহাট সংযোগী দলঙৰ কাম আৰম্ভ হৈ আছে এয়া ইয়াৰ পৰা আৰম্ভ হ'ব ইয়াতে কামবিলাক আৰম্ভ হৈ আছে এয়া হ'ব বুলি কৈছিলে আৰু এপিনে যদি আমি যাওঁ দক্ষিণপাট সত্ৰৰ পামগে আৰু এপিনে আমি এটা ঘাটলৈ যাম এটা মাথাউৰি হয় আমি ঘাট পাই গলোহি অপলা ঘাট পাই গলোহি পুৰা বাইক লাইন হৈ আছে আৰু সেইখনে হৈছে ৰ'পেক্স দেই টিকেটৰ টেষ্ট অনলাইন মই ভাবিছো কোনা টেষ্ট বুলি বাইক সব এইবিলাক গাড়ী আছে এইবিলাক গাড়ী আমি ডাঙৰ জাহাজখনত আছো ৰ'পেক্সত খালি মই এতিয়া নামেই নাযাওঁ দেখাবলৈ গাড়ীতে বহি আছো বহুত গৰম আৰু চিট ভিতৰত চিট বহিবলৈ নাই মানুহ চক কিমান হৈ আহিছে মানুহ আজিয়ে দেখিছো এনেকৈ কৰা বহুত দিন দেখা নাই আপোনালোকে চাই ধৰিব পৰা নাই মোবাইলত কিন্তু ফেৰীখন ঘূৰি আছে কেলে চাইডটো হ'বলৈ গৈ আছে কি এখন ফেৰী ক'ত গ'ল বনাব গাছৰ নিচিনাকে গৈছে
তলে কেন ভাল লাগে এইখন এখন আহি আছে এইফাল পৰা দেখিছানে এইখন চাওক এখন কি হয় এখন ৰৌপেক্স নি এইখন এখন ৰৌপেক্স এইখন নিমাটিপা আহিছে এইখন স্পিডত গৈছে আমি কিয় লাহে লাহেকে গৈ আছো এইখনো গৈছে দেখা ধৰিব নোৱাৰি এইখনো স্পিডতে আমি এতিয়া ঘাট পাই গ'লোহি আৰু ফেৰীখন লগাইছে মানুহবিলাক নামি আছে তাৰপিছত আমি নামিম আৰু এইটো হৈছে কমলাবাৰী ঘাট আপুনি কমলাবাৰীলৈ গ'লে এইখন ফেৰীত যাব লাগিব এখন লাগি আছে ফেৰী চাওক কমলাবাৰী ঘাটৰ ফেৰী লাগি আছে এইটো ঘাটত উঠিব লাগিব কমলাবাৰীলৈ গ'লে বাইপাছ পালোহি এতিয়া আমি বাইপাছেদি যাম টাউনেদি নাযাওঁ বাইপাছ হৈ যাম কাৰণ টাউনেদি এতিয়া পূজা বতৰ নয়ন্তি লাগি থাকিব লাগিছে যোৰহাট মলে এটা কমন আৰু আমতৰখন আপুনি দেখিবই তলতে গৈ থকা সেইখন এখন চকচোন গৈ আছে আৰু মোৰ ছোৱালী কেনে চিঞৰি আছে আমতৰখন দেখি ফ'ৰ লাইনটো কমপ্লিট হোৱা নাই আধা হৈছে আৰু এইটো ফ'ৰ লাইন যোৰহাট দেৰগাঁও আমি ইয়াত দেৰগাঁও পালোহি মই গোলাঘাট সোমাই গ'লো আমি এতিয়া গোলাঘাট পাই গ'লোহি দৌলজানৰ দুৰ্গা পূজা এতিয়া আমি জামুগুৰি পাই গ'লোহি আৰু এখন ট্ৰেইন আহিছে ৰেল ক্ৰছিং জামুগুৰি ষ্টেচন এখন
কি এখন নামটো নোৱাৰিও ধৰিব মোৰ দুখাই গৈছেগৈ গ'ল কুশলকৰ সেইটো পাই গ'লোহি দৈয়াং নদীৰ ওপৰৰ কুশলকৰ সেইটো এয়া আৰু এইপিনে সেইখন ৰেলৰ দলংখন খন পাৰ হৈয়ে লেফ্ট চাইডে আমাৰ হ'লে সোমাই যাব লাগিব ঘৰ পামগৈ এতিয়া বেছি দূৰ নাই আৰু এইফালে আমি যাম এতিয়া ঘৰ এয়া পাই গ'লোহি ঘৰ আমি এয়া এয়া আমাৰ নামঘৰ এয়া আমাৰ ঘৰ এয়া ঘৰ পাই গ'লোহি এইখানে আমাৰ ঘৰ এয়া ঘৰ পাই গ'লোহি আৰু ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ ভাগৰো লাগিছে আৰু ভিডিঅ'টো চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ 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 আজিলৈ বাই বাই